হেল্ল' গাইজ আজি মই আহিলোঁ মৰাণ পতা মহালয় বুলি মানে আজি ইয়াতে এখন শ্বৰ্ট ফিল্মৰ শ্বুটিং হৈ আছে আৰু আহিয়ে দেখিলোঁ ইয়াত সূৰ্য ভাইটিহঁতৰ মাহঁতে ভাত খাই আছিল আৰু সিহঁতৰ লগতে কথাও পাতিলোঁ লগতে এটা ভিডিঅ' কৰিলোঁ আৰু সেই ইয়াতে শ্বুটিং হৈ আছে ইয়াত লৈ আছে মানে ভণ্টিজনী চুলিখিনি ইমান ধুনীয়া দীঘল এইফালে ফুলবিলাক ইমান ধুনীয়াকৈ আছে তাৰপিছতে আহি পালে ডিব্ৰুগড়ৰ পৰা দীপ্তি বাহঁত দীপ্তি বাহঁতৰ লগত কথা বতৰা পাতিলোঁ আৰু এই টিকলিজনী দীপ্তি বাহঁতৰ ইমান মৰম লগা এইফালে বৰমা বহি আছে দেই বৰমাজনী ইমান ধুনীয়া অভিনয় কৰিছে নহয় এইফালে সূৰ্য ভাইটিহঁতৰ মায়ে পানী দিলে খাবলৈ এইফালে আমাৰ হিৰোইন গৰাকী আৰু ইয়াতে এতিয়া শ্বুট ল'বলৈ বুলি আহিছে তাৰপিছতে আমি গৈছোঁ অন্য এটা ঘৰলৈ ইয়াতে এটা খুব দুখ লগা চিন হৈ আছে আপোনালোকে চাই থাকক এইফালে বুজাই আছে কেনেদৰে কি কৰিব লাগিব সেইফালে দুখ লগা চিনটো কৰি থকা সময়তে এইফালে আইতাও কান্দি আছিল মনে মনে আইতাগৰাকী আৰু এই বৰমাগৰাকীয়ে খুব ধুনীয়া অভিনয় কৰিছে বিশেষকৈ এই চিনটোত এইফালে দীপ্তি বাহঁতেও ভিডিঅ' বনোৱা আৰম্ভ কৰি দিছে ইয়াতে হৈ আছে চিনটো ইয়াত আলোচনা কৰি আছে কেনেদৰে কি কৰি আছে ভিডিঅ' এটা বনাবলৈ ল'লোঁ মানে ৰিলছ এটা কিন্তু বনোৱাটো নহ'লগৈ ইহঁতি মানে সোমাই দিলে এইফালে এতিয়া আমাৰ ওচৰত আৰম্ভ এয়া হৈছে খোৱা পৰ্ব আজি বইল খানা ইয়াতে দীপ্তি বা খাওঁ আৰু
বইল খানা খালে গৰমত বইল খানা এজনী ভণ্টিজনী ভাত খোৱাৰ পাছতে আমাৰ আৰম্ভ হ'ল আমি ওলাই মেলি সাজু হৈ আহিলোঁ দীপ্তিবাও সাজি কাচি আহিল আৰু এইটো এটা খুব দুখ লগা আছিল এইটো আচলতে শেষৰ হয় পৰিৱেশটো ইমান ধুনীয়া দেখিবলৈ ভাল লাগি যায় এইটো ঘৰতে আমাৰ চিতাৰঞ্জৰ মানে ইয়াতে হৈছে আৰু এইফালে চাওকচোন পথাৰ এইফালে ভিতৰতো শিকাই থকা হৈছে মানে কেনেদৰে কি কৰিব লাগিব দীপ্তিবা আৰু ইয়াতে মোৰো হ'ব চাই থাকিব ভিডিঅ'সমূহ আৰু আমাৰ চাকৰিখন চাই পাব নামটো মোৰ ৰবি বুঢ়াগোহাঁই এইফালে তাৰপিছতে আহি আমি একেবাৰে শেষৰ মানে একেবাৰে শেষতে পালোঁ আৰু ইয়াৰ পাছতে আৰু ভিডিঅ' নকৰোঁ সন্ধিয়াও হৈ আহিল বাই বাই एकदम लास्ट के लिए फाइनल दिया ना फाइनल दिया सोले हाँ